নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আজি আকৌ মোৰ নতুন এটা ভিডিঅ'লৈ। আজি বহুত দিন হ'ল ভিডিঅ' দিব পৰা নাই। আজি হ'ল ৰঙালী বিহু উৰুকা, মানে ৰঙালী বিহু উৰুকা। তাকে আৰু মানে কাম চাম যাব লগা হোৱা নাই এইকেইদিন মানে, আৰু বৰষুণো দি আছে চক এইপিনে, বৰষুণ দি আছে কিনকৈ। সেইকাৰণে ক'তো ওলাই যাব পৰা নাই। সেইকাৰণে ঘৰতে থাকি ভিডিঅ' এটা বনাওঁ বুলি ভাবিছোঁ। আৰু মোৰ পৰা সমূহ অসমবাসী ৰাইজলৈ আন্তৰিক ৰঙালী বিহু শুভেচ্ছা জনালোঁ। আৰু দিনটোনো কিনো কৰোঁ আজি তাকে আপোনালোকক অলপ দেখুৱাম বুলি চেষ্টা কৰিলোঁ। আৰু আপোনালোকে চাই দিব ভিডিঅ'টো কেনেকুৱা লাগে ক'ব। মানে দুসপ্তাহ মান হ'ল মানে ভিডিঅ' দিয়া নাই, মানে একদম ঘৰতো মানে ৱাইফাই কৈছে ভিডিঅ' কেলৈ দিয়া নাই, আৰু লগৰবিলাকো কৈ আছে মানে ভিডিঅ' কেলৈ দিয়া নাই বুলি। দিম বুলি ভাবোঁ, কিন্তু সদায় কামত যোৱা হয়, ব্যস্ত সময় নাপাওঁ। দিনটো কাম কৰি আহোঁ, ভাগৰ লাগে। সেইকাৰণে কাম চাম গ'লেতো মানে আপোনালোকে জানে, কাম কৰা মানুহৰ দিনটো যদি কাম কৰি আহোঁ বা একো কৰিবলৈ মন নাযায় ন, দিনটো ভাগৰ লাগি থাকে। সেইকাৰণে ভিডিঅ' দিব পৰা নাই। আজিৰ পৰা মানে ষ্টাৰ্ট দিম বুলি ভাবিছোঁ। বিহু এইকেইদিন ছুটি পাওঁতে ভিডিঅ' 2-3টামান দিম, আৰু আপোনালোকক মানে যিমানবোৰ পাৰোঁ মানে দিবলৈ চেষ্টা কৰি যাম। কিন্তু আপোনালোকে চাই থাকিব ভিডিঅ'টো। ৰাতিপুৱাৰ পৰা যি বৰষুণ দিলে আৰু একদম নেৰা নেপেৰাকৈ দি আছে। ক'ৰবালৈ ওলাই যাওঁ বুলি ক'লেও একদম মানে আৰু উপায় নাই, আৰু একদম আৰু শুই দিবলগীয়া হৈছে। ঘৰৰ ভিতৰত শুই বহি আছোঁ। আৰু বিহু বুলি মানে বিহু এনেকৈ যাব নিচিনাই পাইছোঁ এইবাৰ। ক'লৈকো ওলাই যাব পৰা নাই, একো এটা কাম কৰিব পৰা নাই। মানে এটা মই ঘৰতে শুই আছোঁ একদম আমনি লাগি গৈছে মানে। আৰু এতিয়া এই শুই উঠি কিনি গেছত চাহ পাতি থৈছোঁ, চাহটো খাই লওঁ ভালকৈ। তাৰপৰাহে কিবা এটা কি হয়, তাৰমানে ৰাতিপুৱাৰ পৰা একেৰাহে মুঠতে 1 মিনিটো মানে ৰখা নাই নেকি। বৰষুণ জাক দি আছে, কি ক'ম আৰু মানে বতৰৰ বস্তু বতৰত দিবই আৰু বৰষুণটো। মানে বিশেষকৈ গৰু গা ধুবলৈ ভাল হ'ব যোন জেগাত মানে আগৰ বছৰতো পানী একদমেই নাই, মানে ধুৱাবলৈ বহুত অসুবিধা হৈছিলে। আমাৰ সিমান অসুবিধা হোৱা নাই জানো, আমাৰ ওচৰতে নদী এখন আছে, তাতে গৈ ধোৱালোগে। মানে ইয়াৰ নেক্সট ভিডিঅ'টোত মই মানে দেখুৱাম বাৰু আমি কেনেকৈ ক'ত গৰু গা ধুৱাওঁগৈ, কি কৰোঁ তাত আপোনালোকক দেখুৱামগৈ। আৰু মানে সিমানেই আৰু মানে বেলেগ জেগাবিলাকত কিছুমান ঠাইত মানে একেবাৰে পানী নহৈছিলে ন, ঘৰৰ মানে টিউবৱেলৰ পৰাই নি গা ধুৱাবলগীয়া আছিলে। আমাৰ সেনেকুৱা অৱস্থা হোৱা নাই। কিন্তু এইবাৰ মানে মানুহে ধুৱাই ভাল পাব, কিন্তু বোকা হ'ব। বিহু মাৰিবলৈ যালে কিবা হ'লে বোকা হ'ব মানে, আৰু সিমানে আৰু কি হ'ব, বৰষুণ দিলে বতৰতো বোকা হ'বই। আৰু এবাৰ কিন্তু মাছৰ উজান ধৰি কিন্তু ভাল লাগিব কিন্তু দেই। একদম বৰষুণ পাই আছে নে, মাছবিলাক এবাৰ সোনকালে উজান উঠিব। উজান ধৰিম আৰু আপোনালোককো দেখুৱাম অলপ চলপ। উজান ধৰিলে কিন্তু আৰু মজা লাগিব। আগৰ বছৰ এটা মাছেই নাই, এবাৰ কিন্তু মাছ ওলাব বুলি ভাবিছোঁ। আৰু কি হয় পানীহে জানে আৰু মাছৰ উজানটো কি কৰে। মাছৰ উজান হ'লে আৰু নক'ব আৰু। চাহটো খাই লওঁ। চাহটো এতিয়া এয়া চাহ হৈ গ'ল, আৰু লগতে মানে ভুজিয়া লৈ লৈছোঁ, আৰু পিঁয়াজ কেইডোখৰমান কাটি লৈছোঁ। মানে ডাইৰেক্ট কিবা এটা নহয় কিবা এটা খাব লাগি থাকে, সেইকাৰণে মানে পিঁয়াজ দি কাটি লৈছোঁ। আৰু ঘৰত কোনোৱে নাই, চব মাহঁতে মানে বিহুৰ কাৰণে পিঠা খুন্দিব গৈছে। পাপাও পাণ আছিলে, পাণ কেইখিলামান ছিঙি কিনে ককাহঁতৰ ঘৰত দিবলৈ গৈছে। আৰু এতিয়া চাহটো খাই লওঁ জল্দি মানে একদম মনটো ভাল লাগি থকা নাই, মানে কিবা এটা নিচিনা লাগি আছে। একদম এলেহুৱা আগতে ডাৱৰীয়া বতৰ, মানে এঘৰৰ পৰা এঘৰলৈ যাবলৈ কাৰণে চিন্তা হৈছে মানে বৰষুণ যাক নেৰে। সেইকাৰণে চাহটো খাই লওঁ, তাৰপৰা অলপ ওলাই যাব চেষ্টা কৰিম মানে বৰষুণ দিলে মাতন। নহ'লে ঘৰতে থাকিব লাগিব, কি কৰিম উপায় নাই ন। ছাতিটো লৈ গ'ল আমাৰ পেহীহঁতৰ ছোৱালীজনীয়ে বোলে, সিহঁতক কি যে আইনাকৰ ঘৰলৈ যায় বোলে, মানে তালৈ গুচি গ'লগৈ। সেইকাৰণে মানে ছাতিও নাই এতিয়া। সেইকাৰণে ঘৰতে বহি কিনে ইটো সিটো এংপেং কৰি বনাই আছোঁ। আৰু মানে যেনেকৈ নহ'লে আজি মুঠতে ভিডিঅ'টো অকণমান 4 মিনিট বা 5 মিনিট বনাই কিনে আপোনালোকক দিবলৈ চেষ্টা কৰিমেই মুঠতে। সেইকাৰণে চাহটো খাই লওঁ, তাৰপৰা আৰু গধূলি হ'বলৈ হ'ল। আৰু এতিয়া 2টামান বাজিলে, আৰু ক'তনো ওলাই যাব, সময়ডাল আছে বাৰু। সেইকাৰণে আৰু চাহটো খাই লওঁ। এই ইন্দ্ৰদীপদা অকণমান দেই এৰাই দি আছোঁ, অলপ ওলাই যাওঁ ঘৰৰ পৰা। বৰষুণ যাক দিবলৈ মন গৈছে দে, ডাঙৰকৈ একদম অকল কিনকৈ বৰষুণ যাক দি আছে। চালা 2 বছৰতো কৰোণা বিহু বুলি গ'লে, কৰোণা অমিত কৰিম যুদ্ধ বুলি গ'লে, আকৌ এইবাৰ আকৌ বৰষুণ বিহু ছিজনতো নেৰাই থাকিলে। মাথা বেয়া হৈ গৈছে। কিন্তু চাবি আকৌ একেবাৰে ফুটাই দিম, একেবাৰে দিয়ে থাকিব লাগিব বানপানী হৈ যোৱাকৈ, হয় নাই। মানে একো কামেই হোৱা নাই ন কিছুমানৰ। এবাৰতো বিহু বুলিতো কাম, এক সপ্তাহটো বৰষুণে দি আছে, মানে কোনোতো কাম কৰিবলৈ যাব পৰা নাই বাহিৰত কাম হৈ থকাবিলাকে। তাৰপিছত আৰু কি ক'ম আৰু, পইচা পাতিটো নাই, গেছ কিনিবতো পইচা নাইকিয়াই হৈছে। মানুহৰ বিহু চলিবলৈ কিমান অসুবিধা, বস্তু যিহে জুই চাই দাম হৈছে। সেইকাৰণে আৰু মানুহ খৰি এডাল কাটিবৰ কাৰণেও মানে চিন্তা কৰিবলগীয়া হৈছে বৰষুণ বতৰটোৰ পৰা। আৰু কাটিলে শুকাব ক'ত, আৰু ধান চাউলটো একো শুকাব পৰা হোৱাই নাই। আকৌ এইপিনে বতৰো একদম মানে নক'ব আৰু মুঠতে এই 3 বছৰ দিন মানে মানুহৰ একদম অশান্তি। বিহু বুলি ফূৰ্তি কৰিব হয়, কিন্তু একো লাভ নাই মানে। সেয়াই আৰু বাদ দিয়ক, আৰু কিনো ক'ম আৰু ক'বলৈ একো হেৰি নাইকিয়া হৈছে। আৰু আমাৰ এতিয়া শিং ভাঙি আছে। এয়া পাপাই শিং ভাঙিছে, ছাতি লৈ মানুহটো দেখিয়ে পোৱা নাই, ছাতি লৈ ভাঙিবলগীয়া আছে। এয়া পিঠা চিঠা দি নিয়ম কৰি আছে।
মানে উপায় নাই বৰষুণ বতৰ একদম ছাতি লৈ কিনে কৰিবলগীয়া আছে মইতো গা চা ধোৱা নাই সেইকাৰণে ওচৰলৈ যোৱা নাই আজি ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকৰোঁ আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব বাই বাই